প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আগৰ ভিডিঅ'টোত আমি গম পালোঁ মহাশিৱৰাত্ৰি 2025 চনৰ কোন তাৰিখে পৰিছে আৰু ইয়াৰ সময় কি, অৰ্থাৎ ইয়াৰ লগ্নৰ সময় কি। আজি আমি এই ভিডিঅ'টোত জানিম 2025 চনৰ মহাশিৱৰাত্ৰিৰ দিনা পালন কৰা ব্ৰতৰ নীতি নিয়মৰ বিষয়ে। বন্ধু বান্ধৱীসকল, যিকোনো ব্ৰত পালন কৰোঁতে আমি অতি সাৱধানেৰে নীতি নিয়মসমূহ পালন কৰাটো অতি প্ৰয়োজন। কাৰণ কোনো নীতি নিয়মৰ অবিহনে ব্ৰত পালন কৰিলে আমি সেই ব্ৰতৰ ফল নাপাবও পাৰোঁ। সেইকাৰণে আজি মই আপোনালোকৰ লগত মহাশিৱৰাত্ৰি 2025 চনৰ ব্ৰতৰ সম্পূৰ্ণ নীতি নিয়মৰ বিষয়ে আলোচনা কৰিম। প্ৰিয় বন্ধু বান্ধৱীসকল, নীতি নিয়মৰ তথ্য মই ধাৰ্মিক শাস্ত্ৰৰ পৰা গোটাইছোঁ। এই নীতি নিয়মসমূহ পালন কৰি আপুনি মহাদেৱৰ নামত ৰখা ব্ৰতৰ দুগুণ ফল লাভ কৰিব পাৰিব। তাৰ আগতে আজি মই আপোনালোকক ক'ম মহাশিৱৰাত্ৰিৰ দিনা ব্ৰত কিয় ৰখা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, ইয়াৰ আঁৰত বহুতো পৌৰাণিক তথা ধাৰ্মিক কিছুমান কথা জড়িত হৈ আহিছে। তাৰে এটা হ'ল, এদিনাখন গুৰুকুণ্ড নামৰ অৰণ্য এখনত এজন চিকাৰীয়ে চিকাৰলৈ বুলি আহিছিল। তাত এজোপা বেলগছ আছিল। তেওঁ কিন্তু বেলগছজোপা আছিল বুলি গম পোৱা নাছিল। তেওঁ বেলগছজোপা তলতে বহিছিল আৰু তাৰ ওচৰতে এটা শিৱলিংগও আছিল। ৰাতি হৈ আহিল। তেওঁ সেইদিনা ৰাতিটো বেলগছজোপাৰ তলতেই কটাম বুলি সিদ্ধান্ত ল'লে। তেওঁ গছজোপাৰ তলত পৰি থকা বেলপাত কেইখিলা হাতত লৈ আছিল আৰু পিয়াহত পানী খাবলৈ মন কৰাত তেওঁ পানীৰ লোটাটো হাতলৈ লওঁতে অকস্মাতে হাতৰ পৰা পানীৰ লোটাটো আৰু বেলপাত কেইখিলা হাতৰ পৰা শিৱলিংগৰ ভাগত পৰি যায় আৰু তেওঁ সেইদিনা গোটেই নিশাটো লঘোণেও আছিল। এনেদৰে পৰি যোৱাত তেওঁ এইটো গম নাপালে যে তেওঁ সেইদিনা নজনাকৈয়ে মহাদেৱৰ নামত ব্ৰতত থাকি পূজা কৰাৰ কথাটো। তাৰ পিছত ভগৱান শিৱই এই নজনাকৈ পতা পূজা ভাগত প্ৰসন্ন হৈ আশীৰ্বাদ দিলে যে তেওঁ পিছৰ জন্মত ৰজা হ'ব। তেতিয়াৰ পৰাই মানি অহা হয় যে যি ভক্তই মহাশিৱৰাত্ৰিৰ দিনা ৰাতি উজাগৰে উপবাসত থাকি মহাদেৱক পূজা অৰ্চনা কৰে, তেওঁ মহাদেৱ শিৱৰ কৃপা লাভ কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আহক জানো 2025 চনৰ মহাশিৱৰাত্ৰিৰ দিনাখন আমি কেনেদৰে নীতি নিয়মৰ মাজেদি ব্ৰত পালন কৰাটো উচিত। বন্ধু বান্ধৱীসকল, তাৰ আগতে আপোনালোক সকলোলৈকে মোৰ এটা অনুৰোধ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোৰ কমেণ্টত মহাদেৱৰ নামত হৰ হৰ মহাদেৱ লিখি দিব, যাতে মহাদেৱে আপোনালোক সকলোকে আশীৰ্বাদ কৰে, আপোনালোকৰ জীৱনত তেওঁৰ কৃপাৰ দৃষ্টি সদায় থাকে। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি পালন কৰি অহা সকলো উৎসৱ কোনোবা নহয় কোনোবা এজন ভগৱানক সমৰ্পিত কৰিয়ে পালন কৰি আহিছোঁ আৰু তেওঁক লৈয়ে এই দিনা পূজা অৰ্চনা কৰা হয়। এইদৰে মহাশিৱৰাত্ৰিৰ উপবাসো মহাদেৱ শিৱ আৰু মা পাৰ্বতীক সমৰ্পিত কৰি পালন কৰি অহা হৈছে আৰু এই দিনা তেওঁক সম্পূৰ্ণ শ্ৰদ্ধা আৰু নিষ্ঠাৰে সৈতে পূজা অৰ্চনা কৰা হয়। মানি অহা হৈছে যে এই দিনা ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ সম্পন্ন হৈছিল আৰু এই উৎসৱ তেওঁৰ বিবাহ বাৰ্ষিকীৰ ৰূপত পালন কৰা হয়। এই দিনা সকলো ব্যক্তিয়ে ভগৱান শিৱক আৰাধনা কৰে, যাতে ভগৱান শিৱৰ আশীৰ্বাদ তেওঁ সদায় লাভ কৰি থাকে।
শাস্ত্ৰত কোৱা হয় যে সংসাৰত অনেক প্ৰকাৰৰ ব্ৰত তীৰ্থস্থান বিভিন্ন প্ৰকাৰৰ যজ্ঞও মহাশিৱৰাত্ৰিৰ ব্ৰতৰ সমান হ'ব নোৱাৰে। মহাশিৱৰাত্ৰিৰ ব্ৰতৰ বিষয়ে বিভিন্নজনৰ বিভিন্ন মত আছে, কিন্তু সৰ্বসাধাৰণ ৰূপে মানি অহা হৈছে যে যেতিয়া নিশীথকাল অৰ্থাৎ অৰ্ধৰাত্ৰিৰ সময়ত চতুৰ্দশী তিথি আৰম্ভ হয় আৰু সেই সময়ত মহাশিৱৰাত্ৰিৰ ব্ৰত কৰা হয়। মহাশিৱৰাত্ৰিৰ ব্ৰত প্ৰাতঃকালৰ পৰা ৰাতিলৈকে কৰিব লাগে। ৰাতি 4 প্ৰহৰত ভগৱান শংকৰৰ পূজা অৰ্চনা কৰিব লাগে। আহকচোন আজি জানো 2025 চনৰ মহাশিৱৰাত্ৰিৰ ব্ৰতৰ নীতি নিয়মৰ বিষয়ে। মহাশিৱৰাত্ৰিৰ দিনাখন যি ভক্তই মহাদেৱৰ নামত উপবাসে থাকিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে সেইদিনা সূৰ্য উদয় হোৱাৰ আগতেই উঠি পানীত ক'লা তিল ঢালি গা ধুব লাগে আৰু আপুনি পানীত গংগাজল দিও স্নান কৰিব পাৰিব আৰু ইয়াৰ পিছত চফা কাপোৰ পৰিধান কৰিব। সেইদিনা আপুনি মৰি গ'লেও ক'লা বস্ত্ৰ পৰিধান নকৰিব আৰু এইদিনা সোনকালে উঠি মহাদেৱ শিৱক স্মৰণ কৰিব আৰু মা পৃথিৱীক সেৱা জনাব আৰু ভগৱান শিৱৰ প্ৰতিমা প্ৰতিষ্ঠিত কৰিব। শিৱলিংগত প্ৰথমে পঞ্চামৃত অভিষেক কৰিব। প্ৰথমে শিৱলিংগ ভাগক চফা পানীৰে স্নান কৰিব আৰু তাত চন্দনৰ ফোঁট লগাব। তাৰ পিছত পূজা আৰাধনা, ভগৱান শিৱৰ কাহিনী, শিৱ পুৰাণ, শিৱ ভজন, শিৱ চালিচা পাঠ কৰিব। পূজা আৰাধনা সম্পূৰ্ণ হোৱাৰ পিছত মহাদেৱৰ আগত নিজৰ হাতত পানী আৰু ফুল লৈ মহাদেৱৰ আগত সংকল্প ল'ব যে আপুনি কোন প্ৰকাৰৰ ব্ৰত ৰাখিব। আপুনি নিযত ৰাখিবনে নে এটা সময়ৰ আহাৰ গ্ৰহণ কৰি ব্ৰত ৰাখিব। এইদৰে আপুনি আপোনাৰ ব্ৰতৰ সংকল্প মহাদেৱৰ আগত অৱগত কৰিব। গৰ্ভৱতী মহিলাসকলে এবেলা আহাৰ গ্ৰহণ কৰি উপবাসত থাকিবও পাৰে। তেওঁলোকে গোটেই দিন উপবাসত থাকিব নালাগে। পূজা কৰা বা মন্দিৰ যোৱাৰ আগতে উপবাস পালন কৰা সকলো লোকে গধূলি সময়ত আকৌ স্নান কৰিহে মন্দিৰ যাব লাগে। যদি আপুনি মন্দিৰ যাব সক্ষম নহয়, তেতিয়াহ'লে আপুনি আপোনাৰ ঘৰত অস্থায়ী ৰূপে মাটিৰে শিৱলিংগ নিৰ্মাণ কৰি পূজা কৰিব পাৰিব। এই দিনা নিৰ্জলা ব্ৰত ৰখা ব্যক্তিয়ে ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰে। মহাশিৱৰাত্ৰিৰ দিনাখন শিৱ পূজা কৰাৰ আগতেই নদীত পূজা কৰিবলৈ নাপাহৰিব। ইয়াৰ পিছতহে মহাদেৱক পঞ্চামৃতেৰে স্নান কৰিব লাগে, য'ত গাখীৰ, দৈ, চেনি, ঘিউ, মৌ দিব। পঞ্চামৃতেৰে স্নান কৰাৰ পিছত ভগৱান শিৱক পুনৰ গংগাজলেৰে দ্বিতীয়বাৰৰ বাবে স্নান কৰিব লাগে। প্ৰিয় বন্ধু-বান্ধৱীসকল, মহাদেৱক পূজা কৰাৰ সময়ত বেলপাত, ফুল, ধতুৰা, ভাং অৰ্পিত কৰাটো শুভ মনা হয়। ভগৱান শিৱৰ পূজা ৰাতি কৰিব লাগে। এই দিনাখন আপুনি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব লাগে। পিছৰ দিনা স্নান কৰাৰ পিছতহে ভক্তই ব্ৰত ভাঙিব লাগে। মহাশিৱৰাত্ৰিৰ দিনাখন ঘেঁহু, চাউল, বেচন, ময়দা আদিৰে তৈয়াৰী বস্তু সেৱন কৰিব নালাগে। এই দিনাখন মাছ, মাংস, পিঁয়াজ আৰু নহৰুৰে তৈয়াৰী বস্তু সেৱন কৰিব নালাগে। এই দিনাখন আপুনি দিনত নুশুব। শাস্ত্ৰৰ মতে দিনত শুলে আপুনি ব্ৰতৰ ফল লাভ নকৰে। ব্ৰত পালন কৰাৰ সময়ত কাৰো লগত কাজিয়া পেচাল নকৰিব। এই দিনাখন গাখীৰ, ফল-মূল আদি সেৱন কৰিব পাৰিব। এই দিনাখন সন্ধ্যা নিমখ প্ৰয়োগ কৰিব পাৰিব। এই দিনাখন আপুনি যদি পাৰে ৰাতি উজাগৰে থাকি মহাদেৱক স্মৰণ কৰিব। এনেদৰে কৰিলে আপুনি ব্ৰতৰ দুগুণ ফল লাভ কৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, এই দিনাখন আপুনি ভিডিঅ'টোত কোৱাৰ দৰে এই নীতি নিয়মসমূহ যদি পালন কৰে, তেন্তে আপুনি ৰখা ব্ৰতৰ অধিক লাভৱান হ'ব। মহাদেৱ প্ৰসন্ন হ'ব। বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোলৈকে মোৰ এটা সৰু অনুৰোধ। মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগুৱাই নিয়াত অলপ সহায় কৰক।
মোৰ আপোনালোকলৈ বিনম্ৰ অনুৰোধ। ভিডিঅ'টো চোৱা সকলোৱে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'টি আন 10জনলৈ যাতে শ্বেয়াৰ কৰি দিয়ে। ভিডিঅ'টি আন 10জনলৈ যাতে শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰে যেন। শেষত কমেণ্ট বক্সত সকলোৱে হৰ হৰ মহাদেৱ লিখি দিবলৈ নাপাহৰিব।